হাই এভৰিৱান, আপোনালোকক এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, আজি মই এনেকুৱা এটা বস্তু দেখাম আপোনালোকক। আমাৰ গোৱালপাৰাত মানে এনেকুৱা এটা গাড়ী আছে, গাড়ী বুলি নহয়, এইটো বেলেগ আৰু বেলেগ ক'ব লাগিব, কাৰণ এনেকুৱা এটা গাড়ী আছে, মানে গাড়ীও বুলি ক'ব পাৰি, আপোনালোকে ৰেষ্টুৰেণ্ট বুলি ক'ব পাৰি। চ' এনেকুৱা গাড়ী আপোনালোকক হয়তো দেখাম, আগত গৈ থাকিব, আপোনালোকক খায়ে থাকিব। এনেকুৱা এটা গাড়ী, অদ্ভুত এটা গাড়ী দেখাম বা ৰেষ্টুৰেণ্ট এটা দেখাম। বলক, ये तो लेटेस्ट न्यूज़ है। ভিডিঅ'টো একেলগে চাই দিব। চাওক, ইয়াৰে হয় গাড়ী। বন্ধুসকল, আমাৰ গোৱালপাৰাতে চবেই ভিডিঅ' বনাই গ'ল, আমিও শেষতে এটা ভিডিঅ' আপোনালোকক দেখাই আছোঁ আমাৰ গোৱালপাৰাতে। চ' গোৱালপাৰা পাহাৰকটা আগিয়া পাহাৰকটাত আপোনালোকে এনেকুৱা এটা গাড়ী দেখা পাব। গাড়ী বুলি নহয়, এইটো গাড়ী ক'লে হয়তো কিজানি আপোনালোকৰ ভুলে হ'ব পাৰে। ৰেষ্টুৰেণ্ট কওক, এনেকুৱা এটা অদ্ভুত ৰেষ্টুৰেণ্ট দেখাম আপোনালোকক। খাই পাব, আপোনালোকে খাব আৰু লগতে ঘূৰিব পাব। চ' বলক, चलो भाई देखो अब मैं क्या करता हूँ। মই আমাৰ ইয়াৰে দাদাৰ লগত অলপমান চিনাকি কৰি দিছোঁ। আপোনালোকে জানে, বহুত হয়তো ইয়াৰে বহুত মানুহে ভিডিঅ' বনাইছে। চ' আপোনালোকে জানে, বহুত মানুহে ভিডিঅ' বনাইছে, দাদাক দেখাই পাইছে। চ' মই অলপমান দেখাই দিছোঁ, কাৰণ আমি লাষ্টত আহিছোঁ, সেইকাৰণে বুলি দেখাব নোৱাৰোঁ নেকি। চ' দাদাৰ লগত কিছু কথা পাতোঁ। হাই দাদা, কেনেকৈ আছে? ভালে আছে না ছাৰ? চ' এইটো আমাৰ দাদা হয়, এই দাদাৰে গাড়ীখন। চ' দাদাক প্ৰথমতে নমস্কাৰ কৰি লৈছোঁ। চ' আমি আহিছোঁ গোৱালপাৰাৰ পৰা, ইয়াৰে এইটোও হয় গোৱালপাৰা, আগিয়া হয়। আমাৰ কাৰণে চাহ লৈ আহিছে, দাদা ইমান ৰেচপেক্ট কৰিছে। চ' চাহ খাই আছোঁ বন্ধুসকল। চ' মই চাহখিনি খাই লৈছোঁ, পিছত আপোনালোকক দেখাই আছোঁ। हम मालूम है तेरे बाप को मत सिखा चल। আমি গাড়ীটো ভালকৈ দেখাম, চাওক, আপোনালোকে দেখাই পাইছে। ইয়াতকৈ আৰু ডেভেলপ গাড়ী আপোনালোকে দেখা পাব। ফাৰ্ষ্টৰ ভিডিঅ'টো আপোনালোকক দেখাম, ইয়াতকৈ ভাল গাড়ীও আপোনালোকে নিশ্চয় দেখা পাব। চ' সেইটো কাৰণে আপোনালোকে ৱেইট কৰি থাকক, অলপমান কেইদিনমান ৰখক। ইয়াতকৈ ভাল গাড়ী আপোনালোকে নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। अरे कहना क्या चाहते हो? চ' মই গাড়ীৰ ভিতৰত অলপমান আপোনালোকক দেখাই লৈছোঁ। চাওক বন্ধুসকল, এয়া আছিল গাড়ী, আপোনালোকে দেখাই পাইছে, আগতে বহুত হয়তো দেখাই পাইছে। চ' মই আৰু নতুনকৈ আপোনালোকক দেখাই আছোঁ। গাড়ীৰ ভিতৰত যাওঁ আৰু ইয়াৰ ফেচিলিটিখিনি কেইটা আপোনালোকক দেখাই আছোঁ। চ' বলক, গাড়ীৰ ভিতৰত কি কি আছে, কি কি ছিষ্টেম আছে, সেইবিলাক কৈ দিব। চ' আহক, আমি গৈ আছোঁ। চাওক, আৰু গোৱালপাৰা যোনবিলাক নেচাৰেল হয়, যোনবিলাক আপোনালোকৰ যাবলগীয়া বস্তু আছে, চাওক, আপোনালোকে দেখাই পাই আছে। মই এতিয়া আপোনালোকক দেখাম মেইন বস্তুটো আপোনালোকক দেখাম। চ' অকল আহক, মই গাড়ীৰ অলপমান ভিতৰত গৈ আছোঁ, ভিতৰত যাওঁ। এনে চাওক, অ' মাই গড, এইটো কি? এই চাওক, এই আপোনালোকে দেখাই পাই আছে, এই চাওক, এইটো হয় আপোনালোকৰ কি ফ্ৰিজ। আপোনালোকে যিকোনো জেগাত যায়, আজিকালি হয়তো ডিজিটেল যুগ, আপোনালোকে দেখাই পাইছে, আজিকালি ডিজিটেল যুগ। আপোনালোকে জানে ফ্ৰিজ লাগিব, ফ্ৰিজ এটা বস্তু হয়, ফ্ৰিজ এটা লাগে যিকোনো ঘৰত, সৰু সুৰা যিকোনো ঘৰত এটা ফ্ৰিজ থাকে। চাওক, এটো ফ্ৰিজ আছে, মানে তামাম ভাল লাগিছে বন্ধুসকল। আৰু আপোনালোকে চাওক, আপোনালোকে বস্তুকেইটা যে খাব, বস্তুকেইটা যে খাব, হাতটো ধুবই লাগিব, আপোনালোকে হাত ধুইহেনেহে খাব পাৰিবে। চ' চাওক, ইয়াতে আপোনালোকৰ হেণ্ড ৱাছ আছে বা কি আছে, ইয়াৰ পৰা আপোনালোকে হাত চাত ধুই আনা, আপোনালোকে খাব পাৰে। চ' চাওক, এতিয়া মই আহি গ'লোঁ ভিতৰত, চাওক, অ' মাই গড, কি ক'ব, কিমান ভাল লাগছে, চাইছে? আহি গ'লোঁ, চাওক, লাইটৰ কি ডেক'ৰেশ্যন, মানে এইটো আপোনালোকে প্লেন বুলি ক'লেও আপোনালোকৰ ভুল নহ'ব, এৰ'প্লেন বুলি ক'লে ভুল নহয়। চাইছে আপোনালোকে কেনেকৈ ডেক'ৰেশ্যন কেনেকৈ কৰিছে, প্লেন বুলি ক'লে আপোনালোকৰ ভুল নহ'ব। চাইছে, অ' মাই গড, তামাম ভাল লাগছে ভাই, তামাম ভাল লাগছে। এনেকুৱা এটা গাড়ী বা এনেকুৱা এটা ৰেষ্টুৰেণ্ট ক'তো নাই, গাড়ীতে এটা এনেকুৱা ৰেষ্টুৰেণ্ট আছে, কেনেকৈ ভাল লাগিছে তেনেহ'লে চাওক আপোনালোকে। অ' মাই গড, চাওক, এইবিলাক भाई मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहिए। চাইছে, মই এই দাদাৰ পৰা অলপমান কিবা জানিব বিচাৰিছোঁ, কাৰণ ইয়াৰ ছিট কেপাচিটি কেইটা সেইটো মই দাদাৰ পৰা সুধিম, আৰু ইয়াৰ ডাইনিং কেইটা আছে সেইটোও সুধিম। চ' দাদা অলপমান আহিব নেকি? চ' মই আহিলোঁ, দাদাক মাতি দিলোঁ, দাদা আহিলে। চ' মই দাদাৰ পৰা অলপ সুধিম, দাদা এটা ছিট কেপাচিটি কেইটা আছে? 24 ছিট কেপাচিটি আছে।
24 চিট কেপাচিটি ইয়াতে আপোনালোকে এচিও পাব এচি আছে মাই গড এচি আছে চ' চাইছে আপোনালোকে এচিও পাব আপোনালোকে 24 চিট কেপাচিটি আপোনালোকে এচিও পাব ইয়াতে আপোনালোকে এচিৰ ফেচিলিটি যোনটো গৰম নালাগিব আপোনালোকে ঠাণ্ডাৰ দিন হওক কিবা হওক আপোনালোকে এচিৰ বতাহটো পূৰা বিন্দাছ খাই থাকিব পাৰিব আৰু আপোনালোকে ঘূৰি থাকিব পাৰিব কোনো টেনশ্যন নাই বিন্দাছ ঘূৰি থাকিব পাৰে চ' আপোনালোকে জানে এইটো গাড়ী কিহৰ কাৰণে যিকোনো কাম এনিৱান যিকোনো কামতে আপোনালোকে ভাড়া ল'ব পাৰে আপোনালোকে বিয়া হওক বাৰ্থডে হওক আপোনালোকে মেৰিজ হওক যিকোনো আপোনালোকে যিকোনো কামতে আপোনালোকে এইটো গাড়ী ল'ব পাৰে আৰু আপোনালোকৰ जिंदगी बदल दी 119 पे इतनी अच्छी पार्टनरशिप चली हो भाई বিয়া মেৰিজ লাইফ হয়তো আপোনালোকে পাৰ্টি মাৰ্টিত যাব লাগে বা ক'তবা ঘূৰিব লাগে আজিকালিতো জানে আপোনালোকে ঘূৰা ঘূৰি মেক্সিমাম মানুহে ঘূৰা ঘূৰি আপোনালোকে পচন্দ কৰে চ' আপোনালোকে ঘূৰিব লগা হ'লে অলপ ভাল ফেচিলিটি ভাল ডেক'ৰেশ্যনত যদি আপোনালোকে যাব খোজে তেনেহ'লে এইটো গাড়ী আপোনালোকে ল'ব লাগিব তেনেহ'লে আপোনালোকে ভাল ফেচিলিটি ভাল এটা কিহত যাব পাৰে চ' মই আৰু অলপমান দেখাই দিছোঁ চাওক ইয়াৰ যোনটো মানে আৰু কি ক'ম মানে ইয়াৰ চাইছে এইবিলাক মানে আপোনালোকে ঘৰত যোনটো ফটো লগা থাকে সেনেকুৱা ফটো নহয় এইটো চাইছে বেলেগ টাইপৰ মানে এটা অৰিজিনেল মানে 3D মানৰ পিকচাৰ 3D মানৰ নিচিনা এটা পিকচাৰ লগোৱা আছে চাইছে 3D নিচিনা হৈ আছে ইয়াৰ পৰা ৰিয়েল বাস্তৱত যেতিয়া আপোনালোকে হয়তো আপোনালোকে মোবাইলত চাই আছে কাৰণে কিবা ইমান এটা ভাল লগা নাই বা ইমান হুবাহুব দেখিব পৰা নাই যেতিয়া আপোনালোকে ৰিয়েল বাস্তৱত আহিব এইবিলাক বস্তু হয় একদম ৰিয়েলৰ নিচিনা দেখা যায় একদম সঁচা দেখা যায় এইবিলাক চাই আছে 3D হয় মানে একদম সঁচা দেখা যায় ভাল লাগছে তামাম ভাল লাগছে আপোনালোকে এনেকা গাড়ী লওক মানে ঘূৰিব কাৰণে ক'ৰবাত যাব লগা হ'লে এনেকা গাড়ী লওক মাই গড মই চাইছে এচি বুলি কওঁ মোক মাই গড এচি মানে চাইছে এচিৰ ঠাণ্ডা হাৱাটো মই মেছেজ কৰি আছোঁ ভাল লাগি আছে চ' আপোনালোকে এনেকা গাড়ী লওক যাতে আপোনালোকে ঠাণ্ডাত বিন্দাছ থাকিব পাৰে গৰমৰ দিন জানে ইমান গৰম লাগে গৰমৰ দিনত আপোনাৰ বিন্দাছ এচিৰ হাৱা খাই থাকক আৰু পূৰা বহি ডাইনিং টেবুলবিলাক খাই থাকক আৰু ঘূৰি থাকক বিন্দাছ ঘূৰি থাকক টেনশ্যন নাই আৰু চাওক এইটো কিটচেন ৰুম হৈ আছে আপোনালোকে ইয়াৰ পৰা দেখাই পাই আছে কিটচেন ৰুম এইটো খুলিব পাৰি চাইছে আপোনালোকে খুলিব পাৰি ইয়াৰ পৰা আপোনালোকে বহিছে থাকিব যিকোনো বস্তু আপোনালোকে এই চাওক মেনু কাৰ্ড হা এই চাইছে আপোনালোকে মেনু কাৰ্ড এই চাওক এইটো মেনু কাৰ্ড হয় যোনটো খাব ইচ্ছা আছে সেইটোৱে আপোনালোকে খাব পাৰিব হা আপোনালোকৰ বস্তুকেইটা খাব নহয় তেতিয়া আপোনালোকৰ মেনু কাৰ্ড থাকিব হা মই মেনু কাৰ্ডটো আপোনালোকক দেখাই দিছোঁ চ' চাওক এইটো মেনু কাৰ্ডৰ পৰা আপোনালোকে যোনটো বস্তু আপোনালোকে খাব ইচ্ছা আছে সেইটো আপোনালোকে খাব পাৰে চাওক মই আৰু বেলেগ চাইছোঁ যিমান খাব পাৰে আপোনালোকে চব ইয়াত ৰেট লিখা আছে কোনটো আপোনালোকে খাব সেইটোৱে আপোনালোকে চইচ কৰক আৰু অৰ্ডাৰ দিয়ক আৰু অৰ্ডাৰ দিয়াৰ লগে আপোনালোকে পাই যাব আৰু আপোনালোকে দেখাই পাই আছে এইটো হ'ল আপোনালোকৰ কিটচেনৰ যোনটো বস্তু তাৰ পৰা দিব সেইটো বস্তু আপোনালোকে ইয়াৰ পৰা খাব পাৰে অদ্ভুত ৰেষ্টুৰেণ্ট দেখাম আপোনালোকক বলক দাদাই গৈ আছে আমিও গৈ আছোঁ চ' আহক আমি এতিয়া গৈ আছোঁ বন্ধুসকল চাওক এইটো কিটচেন ৰুম হয় চ' চবেই আপোনালোকক দেখাম চ' চাওক এনেকুৱা এটা অদ্ভুত গাড়ী আপোনালোকক দেখাই আছোঁ চাওক এইটো আপোনালোকৰ কি কিটচেন ৰুম আপোনালোকে জানে কিটচেন ৰুম আপোনালোকে এইটো চাওক চোলাকেইটা আপোনালোকে দেখা পাই আছে চোলা চাওক ইয়াতে যিকোনো বস্তু বনাব পাৰে আৰু এইবিলাক চাওক যিকোনো বস্তু ফ্ৰেছ কৰিব লাগে এইটো আৰু আপোনালোকে জানে কেবিন পূৰা মস্তি কেবিন বনোৱা আছে কিটচেনত যিমান বস্তু লাগে চবেই আছে চাওক আপোনালোকে কিটচেনত যিকেইটা বস্তু আছে চবেই আছে চাওক এইটো বস্তু আপোনালোকে ভাবিব পাৰে ইয়াতে কিবা বস্তু বনালে কোন দি গেছ টেষ্ট ল'ব চাওক অনাৰ পিছত যেতিয়া গেছ হ'ব ইয়াতে অট'মেটিক মানে নিজে ওলাই যাব এই ইয়াৰ কেবিন হয় এডজাষ্ট কৰি নিজে ওলাই যাব কিছু কৰিব নালাগে একদম অদ্ভুত গাড়ী অদ্ভুত বস্তু বনায় আৰু পাইলট বহিব পাৰে গাড়ীৰ ভিতৰত পাইলট আৰু ইয়াতে কেবিনৰ যোনটো কিটচেন ৰুম সেইটো হয় আৰু ইয়াতে পাইলট বহি কিবা গাড়ী চলাই লৈ যাব আৰু খাই থাকিব বন্ধুসকল চাওক মই গাড়ীৰ পিছৰ বেকগ্ৰাউণ্ডটো দেখাই আছোঁ কাৰণ ইয়াতে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ লাগিব মই কণ্টেক্ট নাম্বাৰ দি আছোঁ আৰু ইয়াতকৈ ভাল কথা হ'ল যে আপোনালোকৰ আমাৰ দাদাই ইয়াত আমাৰ দাদাই মানে গাড়ীৰ যোনটো মালিক হয় মালিকজনে আৰু ইয়াতকৈ ভাল ডেভেলপমেণ্ট গাড়ী লৈ আহি আছে আপোনালোকৰ কাৰণে যাতে আপোনালোকে ইয়াতকৈ ভাল ফেচিলিটি পায় ইয়াতকৈ যাতে ভাল মানুহ ল'ব পাৰে সেনেকুৱা গাড়ী লৈ আহিছে মানে ইয়াতে মানুহ অলপ কম ধৰে সেইকাৰণে মানে ইয়াতকৈ ডাঙৰ গাড়ী লৈ আহি আছে যাতে মানুহ অলপ বেছি ধৰিব পাৰে মানে যিকোনো মানুহ ইয়াতে অলপমান ক'ৰবাত যাব লাগে বেছি মানুহ যাব লগা সেইকাৰণে ইয়াতকৈ ভাল এটা ডেভেলপমেণ্ট গাড়ী লৈ আহি আছে চ' মই নতুন গাড়ীটো আহে তেতিয়া লঞ্চ কৰে তেতিয়া নিশ্চয় আপোনালোকক দেখাম
ৱেইট কৰি থাকক কেইদিনমান আৰু চাওক এই দাদাবিলাক আহিছে এই গাড়ীটো ভাড়া ল'বৰ কাৰণে কিবা এটা গিফ্টৰ ভাড়া ল'বৰ কাৰণে আহিছে এই দাদাবিলাক চাওক এনেকুৱা বেষ্ট গাড়ী চবেই ল'ব আপোনালোকে গাড়ীৰ এইটো কণ্টেক্ট নাম্বাৰ ল'ব পাৰে চাওক ভাল লাগিলে বন্ধুসকল প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব